Hey guys, welcome back to my YouTube channel. Aku nতুন ভিডিঅ' এটা আৰম্ভ কৰিবলৈ ওলাইছো। মই গৈছো বাহতৰ ঘৰত আৰু বহুত দিন যোৱা নাই। একেনে এতিয়া বাহতৰ ঘৰলৈ যাবলৈ ওলালো। তো এতিয়া 11টা বাজিলে। তেতে ঘৰৰ পৰা যাব ওলাইছো। ৰেডি হলো, গা পা ধুই পেলাই তেতে কাপোৰ পিন্ধিলো। এতিয়া গৰম লাগিছে কিন্তু জেকেটটো পিন্ধি লৈছো। আহোতে সন্ধিয়া হ'ব। সেইকাৰণে জেকেটটো পিন্ধি যাব লাগিব নহলে আহোতে ঠাণ্ডা পাম। তো সেইকাৰণে জেকেটটো পিন্ধি ললো। তো এতিয়া বাহতৰ ঘৰলৈ যাব ওলাইছো। You've been lost and alone in the city lights I know. Getting high, feeling low, and it's out of your control. You should know that I won't leave you. I'll stay beside you. I'm never letting you go. You've been lost and alone in the city lights I know. But I will guide you home. বাহতৰ ঘৰ আহি পালো। গৰম লাগাৰ কাৰণে জেকেটটো আহি পেনে লগলে খুলকাই থৈছো। বহুত গৰম পৰিছে। তো আহি পালো, আহি পেলে এতিয়া বহিছো। मेरा परिवार मर जाता है और मैं टूट जाता हूँ। सच है। तो आपको कौन सी कहानी अच्छी लगी? চাহ পানী খালো, খাই পেলাই এতিয়া লাইফ অফ পাই চাই আছো। ইমান মুভি বেষ্ট মুভি চাই পেলাই খুব ভাল লাগে। মোৰ ফেভাৰিট এক্টৰ হয়। তো চাই আছো, চাহ খাই পেলাই বহি পেলাই এতিয়া চাই আছো। পিছফালে চলি আছে টিভি, চিবি আছো বাছ। এতিয়া ভাত খাব ওলাইছোঁ আৰু ভাত খাই পেলাই টিভি চাই আছোঁ। তো কি বস্তু আছে মই দেখাই দিওঁ। তো এয়া মিক্স ভাজি, তাৰপিছত এয়া মাছ, কণী, আলু ভাজি, দালি আৰু ইয়াতে আছে মাংস। তো এইকেইটাই বস্তু। তো এতিয়া ভাত খাব ওলাইছোঁ। তো ভাত খাই লওঁ, ভাত খাই পেলাই আপোনালোকক লগ পাই আছোঁ। তো এতিয়া শিৱৰাত্ৰি পালন কৰি আছে গৰুসুতি। শিৱৰাত্ৰি হৈ আছে। মই আহোঁতে সোমালোঁ, সেইকাৰণে দেখিলোঁ ৰাস্তাটো, আপোনালোকক দেখাই দিলোঁ। শিৱৰাত্ৰি হৈ আছে ইয়াতে। You've been lost and alone in the city lights I know. সূৰ্যটো ডুবিবৰ হ'ল। এতিয়া টাইম হ'ল এতিয়া টাইম হ'ল 4:30 হ'ল। তো মই বাহতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। তো ওলাই আহি পেলাই অকণমান টাইম ইয়াতে ৰখিছোঁ। বেলিটো মাৰ যাবৰে হ'ল। ধুনীয়া হৈ আছে, বেলিটো ৰঙা হৈ গৈছে, আকাশখন ভালে লাগিছে। তো আহঁত গৰিও ওচৰতে ৰখিছোঁ। বাহতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই এতিয়া অকণমান টাইম ৰখিছোঁ। আজি শিৱৰাত্ৰি আপোনালোকক দেখুৱাইছে, আজি শিৱৰাত্ৰি হয়। তো আপোনালোকে ভিডিঅ'ত দেখাই পাব। তাতে অকণমান টাইম ৰখিছিলোঁ, ৰখি পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ। এই ঠাইখিনি ৰখি পেলাই কিবা এটা ভাল লাগে, সেইকাৰণে অকণমান টাইম ৰখিলোঁ। ৰখি পেলাই এতিয়া এইখিনি ঠাইতে আছোঁ। আপোনালোকে মোৰ পিছফালে দেখিছে সূৰ্যটো মাৰ যাবৰে হৈছে এইবোৰ। এতিয়া ইয়াতে অকণমান টাইম ৰখিছোঁ। ধুনীয়া হাৱা এটা মাৰি আছে, কিন্তু ধূলিৰ কাৰণে গোটেই চাৰিওফালে ধোঁৱা হৈ আছে। ধোঁৱা নহয়, বিলাক ধূলি হয়। ধূলিৰ কাৰণে ৰাস্তাবিলাক গোটেই অৱস্থা নোহোৱা হৈছে। বৰষুণ নাই যেতিয়া। তো সেইপিনে বৰ ধৰণৰ খেতিও কৰিছে, কিন্তু এইবিলাক নেদেখুৱালোঁ। তো এতিয়া মই ঘৰলৈ গৈ আছোঁ। তাক ইয়াতে কম টাইম ৰখিছোঁ। ৰখি পেলাই এতিয়া মোৰ পিছফালে এয়া বেলিটো মাৰ যাবৰে হৈছে। এতিয়া চাৰিওফালে ধুনীয়া এটা, আৰু ইফালে বেহাৰৰ খেতি কৰিছে। এইটো বেহাৰ তুলিব পৰা হৈছে, কি যে বেহাৰ তুলিব পৰা হৈছে। তো এতিয়া আৰু এইটো মই জুম কৰি দি আছোঁ, কেমেৰা দেখা পাব। যিটো এইবিলাক মহৰ পাল, মহ হয়। তো ইয়াতে এইবিলাক মহৰ পাল। তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। বাহঁতৰ ঘৰৰ পৰা আহি পালোঁ। এতিয়া 5:30 বাজিলে। তো জাষ্ট আহি পালোঁ। একেবাৰে ধূলিৰ অৱস্থা নোহোৱা হৈছে, বহুত ধূলি ৰাস্তাত। তো একেবাৰে ধূলিৰ বগা হৈ গৈছে, কেটেকেট বগা হৈ গৈছে। সেইখিনি কাপোৰ চাপোৰ সলাই লওঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আহৰ ভিডিঅ' চাই ভাল পালে, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।